নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ দিনটো বহুত স্পেচিয়েল হয়। আজি মহাশিৱৰাত্ৰি, শিৱ পূজা। গতিকে সকলো ধৰ্মপ্ৰাণ ৰাইজ বন্ধু বান্ধৱীক মোৰ চেনেলৰ জৰিয়তে নমস্কাৰ, প্ৰণাম আৰু শুভেচ্ছা জনাইছোঁ। সকলোৰে দিনবোৰ ভালেই যাওক। আৰু যিটো উৎসাহ আমি দুৰ্গা পূজাত দেখা পাওঁ, আজি সেই উৎসাহটো সকলোৰে মনত আছে। আজি যিহেতুকে শিৱৰাত্ৰি আৰু বহুত ল'ৰা ছোৱালীৰ আচলতে ইষ্ট দেৱতা শিৱ হয়, গতিকে সকলোৰে শিৱলৈ ভক্তিভাৱটো অকণমান বেছি। আৰু আমাৰো আজি প্লেন আছে মন্দিৰলৈ যোৱাৰ। আমাৰ ইয়াতে বুঢ়া গোঁসাই থান বুলি এখন থান আছে, তাৰ বহুত মাহাত্ম্য আছে আৰু তালৈ যাম বুলি ভাবিছোঁ আমাৰ ফেমিলি। গতিকে এতিয়া কাম চাম কৰিলোঁ, এতিয়া গা পা ধুই আমাৰ ফ্ৰণ্টত এটা শিৱ মন্দিৰ আছে, তাত গৈ আমাৰ যিটো মন্দিৰ আছে শিৱ মন্দিৰ, সেইটো তাকে 108 বেলপাত আগে দি আহোঁ। আৰু গতিকে এতিয়ালৈকে মই গা ধোৱা নাই মই কামখিনি কৰিলোঁ। জাষ্ট এতিয়া গা ধুই একেলগে বাহিৰে বাহিৰে তালৈকে যাম, মন্দিৰলৈ যাম। তাৰপাছত আহি আকৌ কাপোৰ চাপোৰ পিন্ধি আৰু তালৈকে যোৱা হ'ব। গতিকে আৰু লগ পাম, মই গা পা ধুই আহোঁ। আৰু চাই থাকিব মোৰ চেনেলটো। বুকিং থৈছোঁ। ওলবি মই ঢালিম। মই ঢালিম এতিয়া না, মই গা চা ধুই মই জিকা হৈ বেনাংগে ন। হা শিৱলিংগ গা চা ধুই আহিলোঁ। আমাৰ বাটৰ হয় এইটো শিৱলিংগ আৰু বেলগছ, তাতে হেৰি ঢালিলোঁ আৰু পানী চানী ঢালিলোঁ আৰু ফুল চুল বেলপাত তেলপাত আৰু দি অলপমান সেৱা চেৱা কৰিলোঁ। এতিয়া হাত তুলি আৰু কাপোৰ চাপোৰ পিন্ধি আৰু এই তাতে আৰু এটা শিৱলিংগ আছে, তাতে দিম আৰু প্ৰাৰ্থনা জনাইছোঁ শিৱক মোৰ মনোকামনাবিলাক পূৰ্ণ হওক। আৰু আপোনালোকেও নিশ্চয় সকলোৱে আজি সেইকাৰণে শিৱক পূজা কৰিব। আৰু বা আছে, মুনু আছে, সকলো একদম আজি বহুত উৎসাহ আনন্দিত হৈ আছে। মই পানী ঢালাই একো পাৰিছে যে তাইও বোলে ঢালিব। অকণমান এনেকৈ 108 বেলপাতত অকণমান সেন্দুৰ লগাই দিলে ভাল লাগিব। সেইকাৰণে সেন্দুৰ অকণমান লগাই দি আছোঁ। ইয়াত বাল্টিঙত পানী লৈ ধুই আছোঁ আৰু এনেকৈ লগাই দি আছোঁ। 2, 4টা, এই 5টা, 6টা নমঃ শিৱায়, ওম 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 নমঃ শিৱায়। গাখীৰ নেকি? যামহে সুগন্ধিম পুষ্টিবর্ধনাৎ পূর্বারুকমেব বন্ধনাৎ মৃত্যুর্মুক্ষীয়মামৃতাৎ ত্র্যম্বকম
यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् दुर्मुक्षीया মই সেইটো লৈ গোলপীয়া কুৰ্তাটো নিব গোলপীয়া লম্পেণ্টটো মই যে ইতে পিন্ধিছিলোঁ ইতে পিন্ধি থকাটো বাহিৰ আছে এইটো নহয় আৰু এটা যি আছে পকেট থকা আৰু মোৰ নাই সেইটো দেখোনে মাহী থাক যে পিন্ধি গৈছিলে আমাৰ মাহী সেইটো পেন পকেট আছে যি দুখন ঘৰত পূজা চূজা কৰি ওলালোঁ আৰু এতিয়া বুঢ়া গোঁসাই থানলৈ মই যাম বুলি কৈছিলোঁ তাতে যাবলৈ ওলালোঁ মোৰ লগত যাব মা যাব তাৰপিছত আমাৰ মুনু যাব তাৰপিছত বৰমাই যাব বৌ নাযায় বাৰু বাও নাযায় তাৰপিছত ইহঁত দুটা যাব এনেকৈ চব যাব আৰু মানে বা আজি নাযায় বোলে ঘৰতো মানুহ লাগে তো তাই আছে আৰু তো আমি এতিয়া যাওঁ বাই বাই বাইদেউ বাই বাই এতিয়া আমাৰ মানে যিটো আমাৰ যোৱা ৰাস্তা মানে হেৰি আৰু এইটো আমাৰ মন্দিৰ আৰু এতিয়া যোৱাটো দেখুৱাই দেখিম সকলোকে আৰু বহুত ভাল লাগে থানখনলৈ যায় যোৱা বছৰ সেই পূজাটো মই গৈছোঁ আৰু সেনেকৈ আৰু মানে এই শিৱৰাত্ৰি স্পেচিয়েলি শিৱৰাত্ৰিতহে যোৱা যায় বাকী এনেই যোৱা নাযায় আৰু তাতে তথাপি আৰু বহুত শান্তিপূৰ্ণ ঠাই বহুত ভাল লাগে যাই কিনে যাই থকাৰ ভিডিঅ' দেখুওৱা একদম পূৰা একদম দুও ওলাইছে আৰু একদম ধুনীয়াকৈ একদম মন্দিৰত যাম বুলি একদম পূৰা একদম ফিটফাট হৈ আহিছে তো ক'বলৈ নাই আৰু যাওঁতে দেখুৱাই দেখিম সকলোকে ধুনীয়াকৈ এইটো গেট প্ৰকাণ্ড গেট ঐতিহ্যমণ্ডিত বালিতাৰা শ্ৰী শ্ৰী বুঢ়া গোঁসাই থান তোৰণ তাৰপিছত 2015 চনত এইখন বনোৱা হৈছিল আহিব সকলোৱে ইয়ালৈ বহুত মাহাত্ম্য আছে সকলো আহিব আমি আহি পালোঁৱে প্ৰায় দেখুৱাইছোঁ এয়া মন্দিৰত যোৱা বাট মই দেখুৱাই আছোঁ একদম ধুনীয়া পৰিৱেশ বহুত ভাল পৰিৱেশ বহুত মানুহ হৈছে চাগে এই তাত বলি হৈ আছে চাব পাৰে ভালকৈ দেখাম যাই কিনে ওচৰৰ পৰা বহুত বিখ্যাত মন্দিৰ বুলি কৈছোঁ আপোনালোকক বহুত মানুহ হয় ইয়াত ভালতে দেখুৱাই আছোঁ সকলোকে তেওঁলোকৰ মংগলৰ অৰ্থে ঘৰৰ মংগলৰ অৰ্থে চাকি জ্বলাই প্ৰাৰ্থনা কৰিছে শিৱলিংগ এইটো মন্দিৰ হয় গেট বন্ধ কৰি দিছে বহুত মানুহ হয় গতিকে ভিতৰত সোমাবলৈ নিদিয়ে আজি এতিয়াও ভক্তই মানে ইয়াত চাকি জ্বলাই আছে
বহুত মানুহ হৈছে আপোনালোকক বলিৰ বিধানৰ মই দেখুৱালোঁ আমাৰ অলপমান আহি পোৱাতে দেৰি হ'ল এতিয়া বলি চলি আছে আৰু চাকিবোৰ ধুনীয়াকৈ দেখুৱাইছোঁ বহুত ধুনীয়া দেখা হৈছে এতিয়া মাহঁতেও চাকি জ্বলাবলৈ মানে আৰম্ভ কৰিছে দেখুৱাইছোঁ গৰমে আছে আছা শান্তি দি আছে আমি এতিয়া বৰমাহঁতৰ তাত আহিলোঁ মানে বৰ্তাৰ মানে মোৰ বৰ্তাৰ সখীয়েক থৈ ঘৰত আহিছোঁ এয়া বৌ এইটো বৰমা জিৰা আৰু জিৰাই কিনে যাম আহিলোঁ দিয়ক ৰাইজ তাৰ পৰা বিদায় লৈ পেলাই পূজা শেষে হ'ল ৰাতি পাঠক চাঠক আছে কিজানি ৰাতি ইমান দূৰলৈ অহা সম্ভৱ নহয় গোটেই চব সকলো আহিলোঁ আৰু এতিয়া ঘৰলৈ যাবলৈ